এভৰিৱান ভিডিঅ'টো কালিৰ পৰাই আৰম্ভ কৰিছোঁ। দেউতাই এইকেইদিন খুব কৈ আছিলে বতৰৰ ফল বোলে খাব লাগে। সেয়ে ভাবিলোঁ ইয়াত খুব ষ্ট্ৰবেৰী ওলাই আছে, অলপ ষ্ট্ৰবেৰী লওঁগৈ আৰু ভাল চাই কেইটামান ষ্ট্ৰবেৰী লৈ ল'লোঁ। বেছি পৰা নাই 10 তাৰপিছত ভিডিঅ'টো পিছদিনাৰ ৰাতিপুৱা মই বাজনীৰ ভিডিঅ' চাই আছিলোঁ। তেওঁ 100K ছাবস্ক্ৰাইবাৰ হৈ গ'ল। মোৰ বাৰু কেতিয়াও 1K ছাবস্ক্ৰাইবাৰ হ'ব বাৰু, যি কি নহওক মই মোৰ ষ্ট্ৰবেৰীটা ভালদৰে নিমখ চিমখ দি ধুই ল'লোঁ। মানে আমাৰ তাত যেতিয়া আগতে ষ্ট্ৰবেৰী খাওঁ অলপ টেঙা লাগে, কিন্তু ইয়াৰ ষ্ট্ৰবেৰীকেইটা যে বহুত মিঠা জানে। ষ্ট্ৰবেৰীকেইটা ভালকৈ ধুলোঁ হয়, এতিয়া ক'ত থওঁ ক'ত নথওঁ অৱস্থা হৈছে। মানে জেগায়ে নাই আগফালৰ বেলকনিখনত। তাৰপিছত লাষ্টত ক'ত থলোঁগৈ চাওকচোন, কাঁহী বাতি ধুই কাঁহী বাতিয়ে ওলাইছে। কাপোৰ ধুই আছিলোঁ, কাপোৰ ধোৱা ৱাশ্বিং মেচিনটোৰ ওপৰতে। পিছত মই মোৰ গাজৰটো লৈ বহিলোঁ পঢ়াত। গাজৰ মানে সেই মোৰ এপল পেঞ্চিলডাল দেখিছেনে, সেইডাল মই মানে ইমান ভাল পাওঁ এইডাল ন। গাজৰৰ আকাৰৰ ধুনীয়া মই এটা কভাৰ আনি লগাই থৈ দিছোঁ। বাৰু গধূলি ধুনীয়া মেকুৰীটো দেখিলোঁ।